Ready lo helmet. কি হলে ফুলা টোপনি গ'ল টোপনি গ'ল হা এই ইভাগে হেৰি আকৌ বস্তুটো চাই দামীও আছে 500 টকাও আছে 200 টকাও আছে কিন্তু 100 টকা 180 185 টকা টিফিন 185 হেৰি টিফিন এটা ফ্লাক্স এটা আৰু বেগ এটা হেল্ল' এভৰিৱান, কি খবৰ? সকলোৱে ভালে আছেনে? মোৰ ভালেই বাৰু, আশা কৰোঁ আপোনালোকৰ যদি ভালে আছে, সুস্থ আছে, সকলো ভালে থকাটোৱে বিচাৰোঁ। মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু বহুত দিনৰ মূৰত মানে ভিডিঅ'টো মানে দিছোঁ আৰু কিয়নো মা ঘৰত থাকোঁতেই ভিডিঅ'বোৰ দিছিলোঁ। তাৰপাছত দিয়া হোৱাই নাই, ভিডিঅ'ত কৰি থৈছোঁ কিন্তু দিব পৰা নাই আৰু এডিট কৰা নাই যিহেতু, আৰু এডিট কৰিম কৰি থাকিয়ে যায় আৰু ঘৰৰ কামবোৰ কৰি থাকোঁ যিহেতু, আৰু অকণমান সময় পালেও মানে নিজক সময় দিয়া হয় যিহেতু, সেইবাবে মানে এডিট কৰিব থাকি যায়। আৰু এইফালে মোবাইলত অৰ্ডাৰ দিছিলে আবাই বেটাৰ কাৰণে স্কুল বেগ, সি যিহেতু এতিয়া অংগনবাড়ীলৈ যাব, সেইবাবে তাক বেগ এটা দিলে আৰু অকণমানি বস্তু ননাইকে মৰমত, আৰু এয়া বেগটোকে দিছে তাক স্কুল যাব। ভিডিঅ'টো চাব আৰু শেষলৈকে কেনেকুৱা পায় জনাব আৰু ছাবস্ক্ৰাইব কৰি দিব। যদিহে আপোনালোকৰ ভাল লাগে ছাবস্ক্ৰাইবটো কৰি দিব দেই। এইফালে আকৌ দাদী বাৰাণ্ডাতে বহি আছিলে নাই, মোক সুধিছে কি হয়। মই ক'লোঁ আৰিয়ানৰ বোলো বেগ এটা অৰ্ডাৰ দিছিলোঁ বোলো, আহিলে তাকে। তাৰপৰা তেওঁকো দেখাই দিলোঁ যিহেতু নাতিনীয়েক, ময়ো নাতিনীয়েক, সিও নাতিনীয়েকে হৈছে আৰু এতিয়া। আৰু দাদী মানে মোৰ আব্বাৰ মাকৰ কথা কৈছোঁ, সেই আব্বা মাক আৰু তেওঁকো দেখাইলোঁ বেগটো। তেওঁ চাই কৈছে ভাল লাগিছে দে, আৰু অকণমানি মানুহ আৰু অকণমানিকৈ টিককৈ যাব আৰু স্কুললৈ। আজি বতৰটো ইমান বেয়া, মানে ৰ'দ নাই, একেবাৰে ৰ'দ জাক নাই, হ'লেও অকণমানকৈ ওলাইছিলে আৰু কাপোৰকেইটা উলিয়াই দিছিলোঁ মানে পথাৰতে। 3টা বাজিলে, এতিয়া বোলো ভৰাই দিওঁ। কাপোৰ নুশুকালেই, অলপ সেমেকি আছে, ভাবিছোঁ কাইলৈ মেলি দিম আৰু ৰ'দ দিলে এতিয়া বাহিৰৰ বাৰাণ্ডাতে মেলি থৈ দিম আৰু। পকৰি খাম নৰসিংহ কি ধনিয়া দি পকৰি বনাইছোঁ, পকৰি এইয়া নৰসিংহ নাই দিয়া, অকল ধনিয়া দি বনাইছোঁ পকৰি। জুইতে বনাইছোঁ, ঠাণ্ডা দিন যিহেতু আৰু জুইত বনাই বেয়া নালাগে। ঠাণ্ডা দিনত, গৰম দিনত অকণমান অসুবিধা হয় আৰু গৰম লাগে জুই ওচৰত বহি থাকিলে। এতিয়া ঠাণ্ডা দিনত মানে আমনি নালাগে জুই ওচৰত বহি। যেতিয়া পকৰি চকৰি দিওঁ বনাই লওঁ আৰু চাহো খাই লওঁ। চাহটো বাৰু এতিয়া নাখাওঁ বাৰু, অকণমান দেৰিকৈ খাম, গধূলি হোৱা নাই যিহেতু। এতিয়া 4টা বাজিছে। ভিডিঅ' বনাইছোঁ আকৌ মই ধৰিছোঁ দে, ইমান দিগদাৰ হয় এখনতে ধৰি এখনতে কাম কৰিবলৈ।
আৰু এইফালে গধূলি 7টামান বাজিছে। ভাইটিয়ে মানে চব ৰেডি কৰিছে, ফুচকা ভজা আৰু বইল কৰা এনেকৈ সকলোখিনি মানে কৰিলে সিয়ে, যিহেতু মানে মই ঘৰলৈ আহিলে সি ফুচকা খোৱাবই আৰু সি হ'লেও বনাব, নহ'লে মোক বনাব দিব। কিন্তু আজি সি নিজে বনালে আৰু মই ভনী এনেকৈ বহি মেলি খাই আছোঁ। মায়ে নামাজ পঢ়ি বিচনাতে বহি আছে আৰু বেটাইও এয়া ধুনীয়াকৈ লৈ নানীয়েকক দিবলৈ গৈছে আৰু নানী খোৱা এনেকৈ কৈছে। আৰু ফুচকা খাওঁতে আমাৰ যিহে লেকচাৰ আৰু আমি যি টি বকি আছিলোঁ, সেইবাবে মানে মই নিজে ভইচ ৰেকৰ্ড দিবলগীয়া হ'ল। আৰু এইবোৰ আপোনালোকে শুনিলে আপোনালোকৰ মাথা ঘূৰাই যাব একদম দেই, সেইবাবে নিদিলোঁ, বেয়া চেয়া নাপাব। আৰু ইফালে ৰাতিপুৱা 10:30মান বাজিছে। মই আকৌ ওলাইছোঁ আকৌ জেঠাইহঁতৰ ঘৰৰ পৰা আহোঁগৈ পটককৈ বোলো। আজি বতৰটো অকণমান ৰ'দ ওলাইছে, সেইবাবে ভাবিলোঁ কি এইকেইদিন অকণমান বতৰটো ডাৱৰীয়া কৰি আছিলে, কুঁৱলী মাৰি আছে, সেইবাবে মই যাবলৈ অকণমান বেয়া লাগিল আৰু ডাৱৰীয়া বতৰত আৰু ক'তো যাবলৈ মন নাযায় ন। আৰু এইফালে আজি ৰ'দ দিয়া দেখিলোঁ, ভাবোঁ কি যাওঁ আজি, যিহেতু আকৌ ঘৰলৈ যাবলৈ হ'ব, মই যাবলৈ নাপাম, সেইবাবে জেঠাইহঁতৰ ঘৰলৈ যাবলৈ এনেকৈ ওলাইছোঁ আৰু অকণমান আজি কাচি। ঘৰলৈ যোৱাৰ কথা কৈছিলোঁ ন, কিন্তু পাছদিনাখনে মানুহজন আহি গ'ল ঘৰলৈ নিবলৈ। আৰু মই পাছফালে বাৰীলৈ আহিছোঁ। মায়ে কৈছিলে যে ৰবাব টেঙা দুটা লাগি আছে, লৈ যায় এনেকৈ ক'লে। মই সেইকাৰণে ছিঙিবলৈ আহিলোঁ আৰু ভাবিলোঁ ভিডিঅ'কণো কৰোঁ আৰু লাও দুটা আৰু ৰবাব টেঙা এনেকৈ ছিঙি ল'লোঁ আৰু এইফালে ঘৰলৈ যাওঁ আৰু ঘৰত গৈ আপোনালোকক লগ পাম, মই ভিডিঅ' কৰিম, আপোনালোকক দেখাম আৰু ঘৰত গৈ যিকণ পাৰোঁ ভিডিঅ' কৰিম। আৰু এতিয়ালৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদিহে ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়ালৈ বাই বাই, নেক্সট এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ।